আজি আমি বিজ্ঞানৰ দৃষ্টিভংগীৰে আধ্যাত্মিকতাৰ কথাবিলাক এবাৰ বিশ্লেষণ কৰি চাম। বিজ্ঞানেনো কি কৈ আছে আৰু এই কথাবিলাকৰ লগত আমাৰ অস্তিত্বৰ কথা জড়িত হৈ আছে। আমাৰ প্ৰকৃত পৰিচয়, আমাৰ জন্ম মৃত্যু, আমাৰ সঁচাকৈয়ে আমি এখন পৃথিৱীৰ পৰা নোহোৱা হৈ যামনে, এই কথাবিলাক জড়িত হৈ আছে। এই কথাবিলাক গুৰুত্ব নিদি আমি জীৱন জীয়াবলৈ চেষ্টা কৰা মানেই হৈছে চকুত পতা বান্ধি অন্ধভাৱে ৰোজমাৰা জিন্দগী জীয়াই থকা। প্ৰথমতে আমি বিজ্ঞানে এই অস্তিত্বৰ সন্ধানত কেনেকৈ আগবাঢ়িছে সেই কথাখিনি আমি চাম, আৰু শেষত আমি এই কথাখিনিৰ লগত আমাৰ আধ্যাত্মিকৰ জ্ঞান, আধ্যাত্মিকতাৰ যি জ্ঞান, সেই জ্ঞান এই দুইখিনিৰ লগত কেনেকৈ খাপ খাইছে সেই কথাখিনি আমি শেষ পৰ্যায়ত বিশ্লেষণ কৰি চাম। আমি আগতে এবাৰ কথা পাতি গৈছিলোঁ, এই কথাটো মই অলপ পাহৰি গৈছোঁ যে বিজ্ঞান মানে কেৱল ভৌতিক পদাৰ্থ নহয়। এতিয়া বিজ্ঞানে কৈ আছে যে এই গোটেই বিশ্বব্ৰহ্মাণ্ডৰ কেৱল 5% বা তাতোধিক, অলপ ইফাল সিফাল হ'ব পাৰে, সিমানখিনিহে কেৱল ভৌতিক পদাৰ্থ, যিখিনি কথা ইন্দ্ৰিয়ৰ দ্বাৰা বুজিব পাৰি বা ধৰিব পাৰি। এই কথাখিনি কোনে কৈ আছে? এইখিনি কথা কৈ আছে ইউৰোপিয়ান স্পেচ এজেঞ্চি, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি, এনেকুৱা বিজ্ঞানভিত্তিক অনুষ্ঠানবিলাকে, ইউনিভাৰ্চিটিবিলাকে কৈ আছে। আৰু বাকী 95%ৰ 20% প্ৰায় ডাৰ্ক মেটাৰ বুলি কৈছে, মানে যিখিনি বস্তু বা পদাৰ্থগত বস্তু ইন্দ্ৰিয়ৰ দ্বাৰা বুজিব নোৱাৰি, আৰু প্ৰায় 70% শক্তি ডাৰ্ক এনাৰ্জি বুলি কৈছে। এই গোটেই ডাৰ্ক মেটাৰ আৰু ডাৰ্ক এনাৰ্জি, এই গোটেই বস্তুখিনি আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা বুজিব পৰাটো সম্ভৱ নহয়। আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা কেৱল এই 5% ভৌতিক পদাৰ্থ বা তাতোতকৈ অলপ ইফাল সিফাল হ'ব পাৰে, সেইখিনিহে ইন্দ্ৰিয়ৰ দ্বাৰা ধৰিব পাৰি। আৰু এই 5% ভৌতিক পদাৰ্থ যি আছে, সেইখিনি মাজতো আমি আমাৰ চকুৰে যিখিনি দেখিছোঁ আৰু বিজ্ঞানে গৱেষণা কৰি যিখিনি পাইছে, সেই দুইটা কথাৰ মাজত আকাশ পাতাল প্ৰভেদ। আৰু এই ভৌতিক পদাৰ্থবিলাক গঠিত হয় অণু পৰমাণুৱে, আৰু এটা অণুৰ ভিতৰত বা এটমৰ ভিতৰত আটাইতকৈ বেছি থকা বস্তু হৈছে আকাশ, স্পেচ। আৰু সেই অণু পৰমাণুবিলাক লগ হৈ এটা ভৌতিক পদাৰ্থ গঠিত হয়, আৰু সেই ভৌতিক পদাৰ্থটো আমি আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা, আমাৰ চকুৰ দ্বাৰা আমি গোটা দেখোঁ, কিন্তু তাৰ ভিতৰত আছে মূলতে আকাশ আৰু কিছুমান সৰু সৰু পদাৰ্থৰ কণা। আৰু এই গোটেই কথাখিনিৰ মাজত এখন শক্তি ক্ষেত্ৰ জড়িত হৈ আছে। যেনেকৈ এটা সৰু এটম বম বা নিউক্লিয়াৰ বমৰ পৰাই বহুত শক্তি উৎপন্ন হ'ব পাৰে, এইবিলাক বিজ্ঞানে গৱেষণা কৰি পাইছে। আৰু এই কথাবিলাক বৰ্তমান সময়ত কোৱাণ্টাম ফিজিক্সে অধ্যয়ন কৰে, আৰু কোৱাণ্টাম মেকানিক্সৰ গৱেষণাত পাইছে যে এই ভৌতিক পদাৰ্থবিলাক অণু পৰমাণুতকৈ ক্ষুদ্ৰতম অৱস্থাত থকা কণাবিলাক, যিবিলাক লেপটন, কোৱাৰ্কছ এনেকৈ নাম দিয়া হৈছে, সেইবিলাক অনবৰতে কম্পন কৰি থাকে, তৰংগৰ নিচিনা ব্যৱহাৰ কৰে। কিন্তু আমি দেখি আছোঁ গোটা, কিন্তু ভিতৰত কি চলি আছে আমি গমেই পোৱা নাই। অণু পৰমাণুতকৈ ক্ষুদ্ৰতম অৱস্থাত থকা এই কণাবিলাক কম্পন কৰি থাকে, তৰংগৰ নিচিনা ব্যৱহাৰ কৰে, আৰু এটা সম্ভাৱনাপূৰ্ণ অৱস্থাত থাকে, এটা ৰূপলৈ পৰিৱৰ্তিত হ'ব পৰাকৈ বিজ্ঞানে গৱেষণা কৰি পাইছে। আৰু 2022 চনৰ ফিজিক্সৰ যি নোবেল বঁটা দিছিলে, সেই কথাটোত দুটা মাইণ্ড বগলিং আৱিষ্কাৰ লুকাই আছে। তাৰ প্ৰথমটো হৈছে আমাৰ এই ভৌতিক বস্তুবিলাক, এইখন জগতৰ এই ভৌতিক বস্তুবিলাক আপেক্ষিক, বস্তুবিলাকৰ গুণাগুণ আপেক্ষিক। এই বস্তুবিলাকৰ গুণাগুণ বা যিটো ৰূপলৈ পৰিৱৰ্তিত হৈছে, সেই কথাটো যোনে চাই আছে সেই দ্ৰষ্টাজনৰ ওপৰত নিৰ্ভৰ কৰে। তাৰ আগলৈকে সেই কণাবিলাক এটা সম্ভাৱনাপূৰ্ণ অৱস্থাত থাকে, এখন শক্তি ক্ষেত্ৰৰ মাজত থাকে, কম্পন কৰি থাকে তৰংগৰ নিচিনাকৈ। আৰু এই কথাটো আমি সাধাৰণভাৱে যদি আমি চাওঁ, একেটা বস্তুকে বেলেগ বেলেগ জীৱই বেলেগ বেলেগ দেখে। এতিয়া এই কাগজখন আমি বেলেগকৈ দেখিছোঁ, বা মেকুৰীয়ে বেলেগকৈ দেখিব পাৰে, বা ফেঁচাই বেলেগকৈ দেখিব পাৰে। সেই দ্ৰষ্টাজনৰ এই বস্তুটো চোৱাৰ যিকেইটা সঁজুলি বা ইনষ্ট্ৰুমেণ্টৰ ওপৰত নিৰ্ভৰ কৰি, আৰু আমি যে এইখন সম্পূৰ্ণ শুদ্ধ দেখিছোঁ, আমাৰ চকুৰ যে এই গোটেই বস্তুটো সম্পূৰ্ণ শুদ্ধ দেখিছোঁ, এই কথাটো ভাবি ল'লে এটা ভুল ধাৰণা কৰা হয়। কাৰণ এই বস্তুটোৰ পৰা যিয়ে গঠিত, তাৰ পৰা যিটো পোহৰৰ পৰা যিখিনি বস্তু আমাৰ চকুৰ ৰেটিনাত
ৰিফ্লেকশ্যন হৈছে, ৰিফ্লেকশ্যনৰ পৰা যিখিনি বস্তু আমাৰ চকুৰ ৰেটিনাই বা চকুৱে ধৰিব পাৰিছে সেই বস্তুখিনিহে আমি দেখিছোঁ। প্ৰকৃততে এই বস্তুটো কি হয় সেই বস্তুখিনি আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা বুজাটো সম্ভৱ নহয়। সেইকাৰণে বেলেগ বেলেগ জীৱই তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া হিচাপে একেটা বস্তুকে বেলেগ বেলেগ দেখে। আৰু এই গোটেই কথাবিলাকৰ দ্বাৰা বৰ্তমান সময়ত বিজ্ঞানে পোৱা তথ্যখিনিৰ ওপৰত এই কথাটোৱে প্ৰমাণিত হয় যে এই ভৌতিক জগতখন, এই ভৌতিক জগতৰ বস্তুবিলাক নিৰপেক্ষ নহয়, এইবিলাক হৈছে আপেক্ষিক। এই বস্তুবিলাকৰ গুণাগুণ সেই দ্ৰষ্টাজনৰ ওপৰতো নিৰ্ভৰশীল আৰু এই জগতৰ বস্তুবিলাক এখন শক্তি ক্ষেত্ৰৰ দ্বাৰা পৰিচালিত হয়। আৰু বিজ্ঞানৰ বৰ্তমান সময়ত এটা হৈছে হট টপিক হৈছে কনচিয়াছনেছ বা চেতনা। চেতনা বিভিন্ন চেতনা আছে, আমাৰ শৰীৰ চেতনা বা মন চেতনা। আৰু এতিয়া বিজ্ঞানে সেই সাক্ষী চেতনা বা উইটনেছ কনচিয়াছনেছ, ইউনিভাৰ্চেল কনচিয়াছনেছৰ কথা কৈ আছে, যি অনন্ত চেতনা আমাৰ শাস্ত্ৰবিলাকত আজি ইমান দিনে কৈ আছে, যি অনন্ত চেতনাৰ পৰা আমি কোনো জীৱই অভিন্ন নহয়। আমি কেৱল এই শৰীৰৰূপী পোচাকযোৰৰ জৰিয়তে, এই মনটোৰ জৰিয়তে আমি এইখন জগতৰ সুখ দুখবিলাক অনুভৱ কৰি আছোঁ। আমি আগতে কথা পাতি গৈছিলোঁ যে কিয় মনৰ কাৰ্যকলাপবিলাক বন্ধ হৈ থাকিলে এইখন জগতৰ অনুভূতিবিলাকো বন্ধ হৈ যায়, কিন্তু আমাৰ অস্তিত্ব তেতিয়াও থাকে। আৰু 2022 চনৰ ফিজিক্সৰ নবেল বঁটাত দিয়াৰ আৰু এটা তথ্য হৈছে যে এনটেংগল পাৰ্টিকুল। এনটেংগল পাৰ্টিকুল মানে দুটা কণা, এই দুটা কণাই ইটোৰ লগত সিটো সংযোগ স্থাপন কৰে আৰু এই দুটা কণাই নিমিষতে সংযোগ স্থাপন কৰে। এই দুটা কণা দূৰত্ব যিমানেই নহওক লাগিলে, এই দুটা কণা লাগিলে এটা ৰুমৰ ভিতৰতে থাকক বা এটা এখন গেলেক্সিত আছে বা আনটো বহু যোজন গেলেক্সিত আছে, কিন্তু দুইটা কণাই নিমিষতে ইটো সিটোৰ লগত সংযোগ স্থাপন কৰে। এই কথাটো প্ৰমাণ কৰে যে এই সংযোগ স্থাপনৰ যি গতিবেগ, সেই গতিবেগ পোহৰতকৈ বহু গুণে বেছি। আৰু এই যি 20% ডাৰ্ক মেটাৰ বা 75 বা 70% যি ডাৰ্ক এনাৰ্জি বুলি কৈ আছে, যি শক্তি ক্ষেত্ৰৰ কথা কৈ আছে বিজ্ঞানে, আৰু সেই কথা সেনেকুৱা ধৰণৰ কথাবিলাক আমাৰ আধ্যাত্মিকত আগতেই কৈ আছিল। আৰু এই কথাবিলাক ধ্যানৰ জৰিয়তে বুজি পাব পাৰি। সেইকাৰণে আমাৰ বহু আগৰ যোগী পুৰুষ বা ঋষিমুনি ধ্যানৰ দ্বাৰা এই কথাবিলাক গম পাইছিলে। আৰু আমাৰ এই স্থূল শৰীৰটোৰ লগত আৰু এটা শৰীৰ যুক্ত হৈ থাকে, সেইটো হৈছে সূক্ষ্ম শৰীৰ বুলি কয়, কিছুমানে এষ্ট্ৰেল বডি বুলি কয়, কিছুমানে মলিকুলাৰ বডিও বুলি কয়। আৰু সেই শৰীৰটো বা এষ্ট্ৰেল বডি বা সূক্ষ্ম শৰীৰ, সেই সূক্ষ্ম শৰীৰটোৰ দ্বাৰাই আজিকালি বহু ডক্টৰ বা হিপনোথেৰাপিষ্টে এষ্ট্ৰেল ট্ৰেভেল কৰে, এঠাইৰ পৰা আন এঠাইলৈ গুচি যায়। পাষ্ট লাইফ ৰিগ্ৰেশ্যন, এই কাৰ্যবিলাক এই এষ্ট্ৰেল বডি বা সূক্ষ্ম শৰীৰটোৰ দ্বাৰাই এই কথাবিলাক গম পোৱা যায়। আৰু সেইখনো এখন শক্তি ক্ষেত্ৰ, যিখন শক্তি ক্ষেত্ৰ আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা বুজিব পৰাটো সম্ভৱ নহয়। আমাৰ শৰীৰটো সেনেকৈ প্ৰকৃতিৰ বস্তু, এটাৰ ৰূপৰ পৰা আন এটা ৰূপলৈ সলনি হৈ থাকে। আপেক্ষিক কাৰণে আধ্যাত্মিক এই কথাখিনি কয় যে নাম আৰু ৰূপ ব্যৱহাৰ। আমি সেই বস্তুখিনি আমি এটা নাম দিছোঁ, এটা ৰূপ লৈছে আৰু আমি ব্যৱহাৰ কৰি আছোঁ। আমি শৰীৰটো সেনেকৈ এটা নাম আৰু ৰূপ ব্যৱহাৰ। আৰু এই কথাবিলাক যেতিয়া আমি উপলব্ধি কৰোঁ, তেতিয়াই আমি প্ৰকৃত সত্যৰ কথা গম পাওঁ যে আমাৰ প্ৰকৃততে আমি এইখন জগতৰ প্ৰক্ৰিয়াবিলাকৰ পৰা বিচ্ছিন্ন নহয়, এইখনৰ লগত আমি সংযোগহে হৈ আছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াবিলাক ইউনিভাৰ্চেল কনচিয়াছনেছ বা সাক্ষী চেতনা বা অনন্ত চেতনাই ধৰি আছে। আমাৰ প্ৰকৃত পৰিচয় অনন্ত চেতনাৰ লগত, পৰম সত্যৰ লগত। আৰু এই কথাটো শাস্ত্ৰত বাৰেপতি দোহাৰি আছে আৰু বহু এনলাইটেণ্ড ব্যক্তিয়েও সেই কথাটো বাৰেপতি কৈ আছে। আৰু সেই কথাটো আমি যদি অলপ বিচাৰ বুদ্ধিৰে বিশ্লেষণ কৰি চাওঁ, আমাৰ যেতিয়া মনটো স্থিৰ হৈ আহে, তেতিয়া এই কথাবিলাক লাহে লাহে বুজিব পাৰি, অনুভৱ কৰিব পাৰি। আৰু অনুভৱ কৰিবৰ কাৰণে মনটো স্থিৰ হোৱা আৰু ধ্যান কৰিব পৰা ক্ষমতা গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয়। নমস্কাৰ।